টেঙাখাটৰ বিভিন্ন প্ৰান্তত জাতীয় বীৰ লাচিত বৰফুকনৰ 400 বছৰীয়া জন্ম জয়ন্তী উদযাপন। টেঙাখাটৰ কেইবাটাও স্থানত জাতীয় বীৰগৰাকীক স্মৰণ কৰি বিভিন্ন কাৰ্যসূচীৰে লাচিত দিৱস উদযাপন কৰা হয়। টেঙাখাটৰ ৰাজহুৱা প্ৰেক্ষাগৃহত হিন্দু জাগৰণ অসমৰ উদ্যোগত 3জোৰা কাৰ্যসূচীৰে লাচিত দিৱস উদযাপন। পুৱা ডিব্ৰুগড় জিলাৰ হিন্দু জাগৰণ সমিতিৰ সভাপতি দিগন্ত গগৈয়ে পতাকা উত্তোলন, স্থানীয় লাট গাঁওবুঢ়া তথা বিশিষ্ট সমাজকৰ্মী মানিক ফুকনে বন্তি প্ৰজ্বলন আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা পাৰ্থপ্ৰতিম কোঁৱৰে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে। লগতে ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আৰু কবিতা আবৃত্তিৰ প্ৰতিযোগিতাও অনুষ্ঠিত হয়। আবেলি বঁটা বিতৰণী সভাত সভাপতিত্ব কৰে গোবিন্দ নেৱাৰে। ইফালে টাই আহোম সাংস্কৃতিক কেন্দ্ৰত ইণ্ডিজেনাছ পিপলছ অৱ মুনডুং চুনখাম উদ্যোগত 400 বছৰীয়া বীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী উদযাপন কৰে। ইণ্ডিজিনাছ পিপল অৱ মুনডুং চুনখামে টেঙাখাটত আজি লাচিত দিৱসটো উদযাপন কৰা হৈছে। এইটো কাৰণে কৈছে যে ইণ্ডিজিনাছ পিপল অৱ মুনডুং চুনখামৰ যিটো চিন্তাধাৰা, এই চিন্তাধাৰাটো হৈছে খিলঞ্জীয়া অধিকাৰ। খিলঞ্জীয়া অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে আমি টেঙাখাটত আজি সমূহ টেঙাখাটবাসী ৰাইজৰ সহযোগত লাচিত দিৱসটো উদযাপন কৰিছোঁ। যদিও ভাৰতবৰ্ষৰ বা অসমৰ বিভিন্ন প্ৰাংগণত লাচিত দিৱস উদযাপন কৰিছে, যদিও আমি টেঙাখাটত যিধৰণে উদযাপন কৰিছোঁ, টেঙাখাটৰ জনসাধাৰণক এটা কথা বুজাব বিচাৰিছোঁ, আমাৰ যিটো দাবী, আমাৰ দাবীটো হৈছে 1826 চনৰ যিটো 24 ফেব্ৰুৱাৰী 92 সন্ধি, 92 সন্ধিলৈকে যিখিনি ব্যক্তি অসমত আছিল, সেইখিনি ব্যক্তিয়ে অসমৰ খিলঞ্জীয়া আৰু ভূমিপুত্ৰ। গতিকে এই খিলঞ্জীয়া ভূমিপুত্ৰৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে আমাৰ এই সংগঠনটো জন্ম হৈছে। আৰু এই সংগঠনৰ যোগেদি আমি অসমৰ জনসাধাৰণক এটা কথা ক'ব বিচাৰিছোঁ, সেই কথাটো হৈছে কি, আমি অসমৰ জাতি সত্তা ৰক্ষাৰ কাৰণে লাচিত বৰফুকনদেৱে যিটো চিন্তা চৰ্চাৰে শত্ৰুপক্ষ পৰাজিত কৰিছিল, এই শত্ৰুপক্ষ পৰাজিত কৰাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাৰ যোগেদি আমি লাচিতক সন্মান কৰাৰ লগতে লাচিতৰ যিটো সত্তা, এই সত্তাটো অসমীয়া জাতিৰ মাজত জীয়াই তুলিবৰ কাৰণে আমি প্ৰচেষ্টা চলাইছোঁ। সমান্তৰালভাৱে টেঙাখাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টেঙাখাট আঞ্চলিক সমিতিৰ উদ্যোগত সন্ধিয়া 400 গছি বন্তি প্ৰজ্বলন কৰি বীৰ লাচিত বৰফুকনৰ 400 বছৰীয়া জন্ম জয়ন্তী উদযাপন কৰে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টেঙাখাট আঞ্চলিকৰ তৰফৰ পৰা লাচিত বৰফুকনদেৱৰ 400 বছৰীয়া জয়ন্তী উপলক্ষে আমি 400 গছ বন্তি প্ৰজ্বলন কৰিছোঁ। আৰু অসমীয়া জাতীয়তাবাদৰ কাৰণে যি প্ৰাণ আহুতি দিছিল, অসমীয়া জাতিৰ নিজৰ অস্তিত্বৰ কাৰণে, আই মাতৃৰ কাৰণে যিগৰাকী মহান বীৰে কুণ্ঠাবোধ নকৰি নিজৰ মোমায়েকৰ ডিঙিকো শিৰচ্ছেদ কৰিছিল, সেইগৰাকী বীৰক আমি আজি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। আৰু লগতে আমি অসম চৰকাৰখনক ক'ব বিচাৰোঁ যে যিগৰাকীয়ে কেৱল মাত্ৰ আমাৰ অসমীয়া জাতীয়তাবাদৰ হকে যুঁজ দিছিল, সেইগৰাকীক যাতে তেওঁলোকে হিন্দু বীৰ বনাব নালাগে, সেইগৰাকী আছিল মহান অসমীয়া বীৰ। আৰু লগতে আমি এই কথাও চৰকাৰক আমি আহ্বান জনাইছোঁ যে তেওঁলোকে যি প্ৰতিখন স্কুলত আৰু প্ৰতিটো চৰকাৰী কাৰ্যালয়ত তেওঁলোকে যি 18 লাখকৈ আমি ইতিমধ্যে গম পাইছোঁ যে তেওঁলোকে 18 লাখ কাগজ তেওঁলোকে ইতিমধ্যে আপলোড কৰিছে। গতিকে আমি তেওঁলোকক আহ্বান জনাইছোঁ, এই 18 লাখ কাগজ আমাক দিয়ক। আমি সেই 18 লাখ কাগজ বিকি যি টকা পাম, সেই টকাৰে আমি আমাৰ টেঙাখাটৰ মাজমজিয়াত এটা ডাঙৰ লাচিতৰ মূৰ্তি বনাবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ। গতিকে তেওঁলোকে যদি আমাৰ কথা শুনে, আমি দেখুৱাই দিম যে আমিও লাচিতক ভাল পাওঁ, আমাৰ গাতো অসমীয়াৰ তেজ আছে, আৰু আমি আমাৰ টেঙাখাটৰ মাজমজিয়াত এটা ডাঙৰ লাচিতৰ মূৰ্তি বনাম। একেদৰে নখঙীয়া বীৰ লাচিত বৰফুকন খেলপথাৰতো বীৰগৰাকীক স্মৰণ কৰি সমূহীয়াভাৱে বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে। টেঙাখাটৰ পৰা ডিম্বেশ্বৰ গগৈ ৰিপৰ্ট, ফাষ্ট নিউজ।